টেষ্টি টেষ্টি ইয়ামি। নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনাই আজি বিশ্বকৰ্মা পূজাৰ প্ৰথমেই শুভেচ্ছা জনালোঁ। আৰু আজি মই এফালে গৈ আছোঁ অলপ সময় পাছতে আপোনালোকক জনাই আছোঁ দেই। এক্সট্ৰা কৰি দিছে ন? ঐ এক্সট্ৰা কৰি দিছে খাবৰ কাৰণে। মাছ পাণ খাইছোঁ কি এইটো কি কয় ৰূপাই ফেমাছ পাণ ভাণ্ডাৰ। অ'কে, আৰু পাণখন লৈ লোৱাৰ পিছত কোনে ৰৈ থাকিব পাৰে নহয় জানো? বহুত টেষ্টি হয়। পাণখন ভৰাই ল'লোঁ আৰু কথা ক'বই পৰা নাই। ফুল হৈ গ'ল নেকি পাণখন? একদম ফুল হৈ গ'ল মুখৰ ভিতৰত। ইমানে টেষ্টি হয় কি ক'ম আৰু। মানে বহুত দিনৰ পিছত এনেকুৱা এখন পাণ খাই পালোঁ। খুব কম বস্তু দিয়ে ইয়াত, কিন্তু বহুত কিবা কিবি দি দিলে সঁচাকৈ বহুত টেষ্টি লাগিলে। তাকেহে থেংক ইউ দেই, থেংক ইউ। দিনৰ পৰিৱেশৰ কথা নাই কোৱা, মই নাইট ভিউ চোৱা না, নাইট ভিউ চোৱা। সেইটো দেখিলে পাইছোঁ আগৰফালে। ইমানেই ধুনীয়া লাগিছে নহয়, মই তাক দেখাওঁতে মানে স্কুটি চলাবলৈ দিগদাৰ কৰি দিওঁ। হা যোনটো সেই পাতল যে ভালকৈ দেখি পোৱা নাই দেখিলোঁ। আহিতো পালোহি, কিন্তু আপোনালোকক এতিয়ালৈকে দেখোন কোৱাই নাই ক'লৈ আহিলোঁ নহয় নে বাৰু। মই আহিলোঁ কৃষ্ণাঞ্জলি ঘৰলৈ, যিহেতু বিশ্বকৰ্মা পূজা খাবলৈ বুলি তাই মাতি আনিলে। আহিলোঁ ৰাতি, আপোনালোকক একো দেখুওৱা নহ'ল। আহি পাওঁতে আমাৰ যথেষ্টখিনি দেৰি হৈ গ'ল। আৰু তাই ছাগলীকেইটা কিবা এটা খুৱাই আছে, কি খুৱাইছে সেইটো মই ভিডিঅ' সম্পূৰ্ণকৈ বনাই মেলি আপোনালোকক দেখাম বাৰু। আৰু তাৰ আগতে যদি কোনোবাই চিনি পাইছে তেতিয়াহ'লে কমেণ্টত জনাওকচোন। এইটো মানে ছাগলীৰ একদম ফেভাৰিট খানা বুলি ক'ব লাগিব। সিহঁতৰ এবাৰ পালে মানে সিহঁতৰ মুখত লেপ কৈ একদম খাই থাকে মানে একদম পেট ফুল হ'লৈ সিহঁতি খাই থাকে। মই দেখি আচৰিত খাই গ'লোঁ, মানে ইমানেই খাব পাৰে এই বস্তুটো। আৰু কৃষ্ণক খোৱা দেখি ময়ো গৈ পিনে মনে মনে খুৱাই চাইছোঁ নহয়, খাই নে নাখায় বুলি। খালে, কিন্তু ইমান ধুনীয়াকৈ খাইছে নহয়। আহ টেষ্টি টেষ্টি ইয়ামি। দুইটাকে খাব লাগে একেলগে যা নাই। ৰাতিপুৱাই কৃষ্ণৰ লগত ফুৰিবলৈ আহিলোঁ ওচৰৰ খুৰী এটাৰ ঘৰত, আৰু আহিয়ে কি পাইছোঁ, এয়া প্ৰসাদ আৰু বিশ্বকৰ্মা পূজা বুলি ন। আৰু স্পেচিয়েল বস্তুটোতো এইটো হয়, ছাগল সামৰি পিনি তাৰমানে এইটো পিঠা বনাই ৰাইজে। তাৰপিছত ডাঙৰ পিঠাটো স্পেচিয়েলি ইয়াত মানে তৰা পাতে, কলপাতে, কলপাতো বান্ধে। তাৰপিছত ইয়াত পিঠাগুড়ি বৰা চাউলো দিব পাৰে, লাহি চাউলো দিব পাৰে। তিয়াই মেলি পিঠাগুড়িখিনি ইয়াতে বান্ধি বইল কৰে। তাৰপিছত বইল কৰিলে আমাৰ কৃষ্ণ সমান ধুনীয়াকৈ কোনো বুজাই ক'ব নোৱাৰিব চাগে, সেইকাৰণে তাইক দিছোঁ। আৰু বইল কৰাৰ পিছত পিঠাটো কেনেকৈ ওলাব চাই লওক। কলপাতত বন্ধাও হ'ব, টকৌপাতত কি কলপাতত এতিয়া খোৱাহে কথা আৰু। লগতে ৰঙা চাহ, কালাৰ চাওক, চাহৰ কালাৰ ঘৰত বনোৱা হয়, সেইকাৰণে ইয়াৰ কালাৰটো এনেকুৱা ওলাইছে। কিন্তু খাই সোৱাদটো বেছি মজা লাগে। চাগে কি চাহ দেখিলে একদম খাওঁ লাগি যায়। প্ৰসাদ খালোঁ, পিঠা খালোঁ, তাৰপিছত গুৱা পাণখন মেইন যিহেতু, সেইকাৰণে এতিয়া তামোল এখন খাই লওঁ। কি পাণ? গুৱা পাণ। য়েছ, তামোলখনক যে গুৱা পাণ বুলি কয়, আমাৰ একেবাৰে গমেই নাপায় বোলে, আজিহে গম পাইছে। গুৱা পাণ কেলে তাৰমানে কয় মই নাজানো, কিতাপত পাইছিলোঁ আগতে গুৱা পাণ বুলি, সেইকাৰণে গুৱা পাণ বুলি কৈ দিওঁ। পাণখনক কয় না কি গুৱা পাণ? সেইটো এখন অসমৰে পাণ হয়। গুৱা, সেইটো গুৱা নহয়। আৰু যাবৰ সময়ত গোটেই কৃষ্ণাৰ ফেমিলি ইয়াতে বহি আছে, মা, খুৰী, ভতিজা, ভণ্টি চবেই বহি আছে একেলগে। তাৰপিছত ফাইনেলি এতিয়া যাবলৈ ওলালোঁ কৃষ্ণাৰ লগত। কৃষ্ণা ৰেডি, স্কুটি লৈ মেলি। আৰু বাই 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 বাই। আৰু এতিয়া ঘৰলৈ বুলি ওলাইছোঁ, আৰু ক'ত যাওঁ নাজানো। ন কৃষ্ণ, আমাক কোনো ঠান ঠিক নোহোৱা হৈ গৈছে, মানে ফুৰিবলৈ যাবলৈ পৰা এনেকুৱা হৈ চবৰে মনবোৰ অলপ খেলি মেলি হৈ গৈছে। মানে ক'ত থাকিম ক'ত নাথাকিম, ক'ত যাম তেনেকুৱা হৈ গৈছে। তো ওলাইছোঁ, যাওঁ, গৈ থাকোঁ। কৃষ্ণাহঁতৰ ঘৰৰ ফালৰ ৰাস্তাটো সঁচাকৈ ইমানেই ধুনীয়া নহয়, কি ক'ম, দেখি ইমানেই ভাল লাগিলে। আৰু যি কি নহওক, এতিয়া ঘৰলৈ গৈ থাকোঁ। নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।